No, 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 no. আৰু সকলোকে মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ। আপোনালোকে ফেমিলি এনজয় কৰক চবে, আৰু বেছিকৈ মদ ভাং খাই যেনে আপোনালোকে পৰি থাকে আৰু পূৰা অলপ কমাই খাব, গাড়ী চাড়ী অলপ ভালকৈ চলাব, কিয়নো এইটো নতুন দিন, ভাল দিন আপোনালোক চবৰ কাৰণে। আৰু আপোনালোকে অলপ ভালকৈ এনজয় কৰিব বিহুটো, ফেমিলিৰ লগত এনজয় কৰিব, তেতিয়া আপোনালোকে মদ চদ খাই গাড়ী চাড়ী চলাই যাতে আপোনালোকৰ যাতে বেয়া ঘটনা নঘটে আৰু। চ' আপোনালোকে যিটো চাই থাকিব, আপোনালোক দেখাইছে মাছ ডাঙৰ ডাঙৰ ধৰা, আৰু ময়ে ধৰিম। বৰ্তমান পানী শুকাই নাই, অলপ শুকাইছে আৰু বহুত পানী শুকাব আছে, আৰু আপোনালোক দেখাইছে যিটো আপোনালোকে যিটো চাই থাকিব পূৰা আৰু। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৰে? আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি। আৰু এইফালে মোৰ লগৰবিলাক এইফালে আছে, আমাৰ গাঁৱৰ ল'ৰাকেইটা, এইটো মোৰ ভাইটি, এইটো আমাৰ ঘৰে পাছমেহে। আৰু ৰাতিপুৱা ব্ৰাছ কৰি লগত ডাইৰেক্ট পিঠা, গম পাইছে কি চলি আছে? পিঠা মানে গম পায় বিহু, আৰু এই বিহু বতৰত বহুত ভাল চলি আছে সকলোৰে চাগে। আৰু এতিয়া আমি যাম, ক'ত গৈছোঁ আপোনালোক দেখাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকিব ভিডিঅ'টো। আৰু আজি উৰুকা, আৰু উৰুকাৰ দিনা বহুত জেগাত বেলেগ বেলেগ বিভিন্ন চাগে প্ৰগ্ৰাম হয়। আৰু আমাৰ ইয়াতে উৰুকাৰ দিনা আমাৰ গোটেই গাঁও মিলি এটা ফিচাৰী আছে, আৰু সেই ফিচাৰী আছে তাত গৈ আছোঁ মই তাতে, আৰু আপোনালোক চাই থাকিব, ফিচাৰীখন দেখাম আপোনালোকক। এয়া চাওক পথাৰ এইফালে। আৰু বিহু কাইলৈ, আজি উৰুকাৰ দিনত মানে মানুহবিলাকে মাছ মাৰে, আজি চবেই মাছ মাৰিব আজি, আৰু চবৰ ঘৰতে পাবই আৰু মাছ, আৰু আজি গাহৰি মাছ মানে চব পাব আপোনালোকে খাব। আৰু গৈ আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব হা, চাই থাকিব ভালকৈ, আপোনালোক দেখাই আছোঁ। আৰু তাতে আমি গৈ আছোঁ, ফিচাৰীলৈ গৈ আছোঁ মাছ মাৰিব ৰাতিপুৱা। বেলিটো ইমান পাইছেহে, বেলিটো এতিয়ালৈকে ভালকৈ উদয় হোৱাই নাই। আমি ওলাই আহিলোঁ, চা নিহৰ চবফালে নিহৰ, আৰু এইফালে কাপোৰ চা ঠাণ্ডা ঠাণ্ডা কাপোৰ লগাই আছোঁ। আৰু এতিয়া ডাইৰেক্ট গৈ পানীত নামিম আৰু মাছ মাৰিম। পিঠাটো খোৱা নাইতো আৰু বিহুটো কেনেকুৱা লাগিছে, আপোনালোকৰ কেনেকুৱা চলি আছে? আৰু এটা কথা, সেই ল'ৰাবোৰ ডাঙৰ ডাঙৰ যোনবিলাক ক্লাছ 10 পঢ়ি আছে, এইবিলাক তোমালোকে বিহু বুলি পূৰা ঘূৰি নুফুৰিবা, মদ বিৰি ভাং খাই নুফুৰিবা, কিন্তু তোমালোকৰ এক্সাম আহি আছে ন, তাত ফকাচ দিবা, আৰু অলপ এনজয় কৰিবা, বেছি এনজয় নকৰিবা, আৰু অলপ কৰিবা আৰু নচলাবা, অলপ ভালকৈ পঢ়িবা। আৰু এতিয়া আমাৰ ল'ৰাজন আছে, চাৰিজন মেট্ৰিক দিব এবাৰ, মেট্ৰিক দিব। এতিয়া চাওক কিমান এতিয়ালৈকে ব্ৰাছ কৰিছেহে, এতিয়া যেনেকৈ পঢ়ি থাকিব লাগে, আমাৰ লগত ঘূৰি আছে, দেখিছা কেনেকুৱা ধুত্ব হ'ব লাগিব এইটো, মানে কেনেকুৱা টেলেণ্ট ল'ৰা, কিমান টেলেণ্ট ল'ৰা এইটো, বহুত টেলেণ্ট ল'ৰা দেই। আৰু কাণত চা হেডফোন লগাইছে, কাণত চা নাপা হেডফোন এনে। আৰু ফাইনেলি পাম আৰু লাহে লাহে ইফালে আমাৰ আগত ফিচাৰীখন, আমাৰ ফিচাৰীটো মানে ঘৰৰ পৰা 2 কিলোমিটাৰ আগত আছে, আমি আহি আছোঁ। আৰু গাঁৱৰ মানুহে গোটেই ৰাতি আহি মেচিন চলাই পানী অলপ শুকাই দিলে, আৰু এতিয়া আমি লাষ্ট সময়ত আহিছোঁ, মাছ ধৰি আছে, আৰু আপোনালোক দেখাম মাছ ধৰিম, ডাঙৰ ডাঙৰ মাছ দেই, আপোনালোকে চাই থাকিব। এইফালে ফিচাৰীটো, এইফালে এয়া মাছ ধৰি আছে লাহে লাহে। এই কি এইবিলাক এয়া মাছ আধাৰি ধৰি হৈ গ'ল চাগে, মই বহুত দেৰি হৈ গ'ল আহা মোৰ। ডাঙৰ ডাঙৰ মাছ দেখাই দে গ'ল অলপমান, আপোনালোক দেখাই আছোঁ মাছ, এয়া মোৰ আগত মাছ জাল মাৰিছে, আৰু মাছ চাব এতিয়া দেই, এয়া মাছ মাছলি বিহুৰ মাছ, এয়া মাছ ধৰি আছে। অলপ দেৰিকৈ মই মাছ ধৰিম, আৰু অলপ দেৰিকৈ এতিয়া মানে অলপ ৰখি আছোঁ, আৰু পানীটো উকা চাই আছোঁ, আৰু অলপ দেৰিকৈ মই মাছ ধৰিম, আপোনালোকে চাব দেই, আপোনালোকে মিছ নকৰিব ভিডিঅ'টো। বিহু বতৰত আজি মাছ মৰাৰ পৰাই ষ্টাৰ্ট কৰোঁ, আৰু এয়া মাছ ধৰি আছে অলপ চলপকৈ পলৌ লৈ, আৰু মোৰ লগত পলৌ নাই কাৰণে মই মাছ ধৰা নাই বাৰু, এতিয়ামান পানী অলপ আছে, এইবিলাক দেখাই আছোঁ ফিচাৰীটো। এইটো চাওক আছোঁ আমাৰ ফিচাৰী মাছ মানে জংঘলৰ লগত ন, আৰু এতিয়া হাতীবোৰ আহি এইবিলাক চা হাতী খোজ, এতিয়া হাতী আহি মানে আমাৰ মাছবোৰ মানে বহুত অনিষ্ট কৰি দিয়ে, আৰু মাছ বহুত মৰিছে, আৰু মাছ মানে সেনেকুৱাই মৰি মানে শেষ হৈ গ'ল, আৰু মানে মাছ বহুত কম এবাৰ পাইছোঁ, এবাৰ প্ৰতি বছৰে মাছ বহুত পাওঁ, এবাৰ মাছ অলপ বহুত কম আহিছে। এইবিলাক হাতীয়ে অনিষ্ট কৰি চাওক নাই, এইবিলাক হাতীয়ে গুচকি এইবিলাক মানে পূৰা বেয়া কৰিছে, গা ধুই ইয়াতে পূৰা, আৰু সেই কাৰণত মাছ বহুত মৰিছে চাওক। এইফালে এইটো জংঘল, এদিকে পূৰা আহি ইয়াতে গা ধুৱে তাপ লৈ ইয়াতে, আৰু মাছবোৰ চব মৰি যায়। আৰু আমাৰ বিহুৰ দিনা আমি মাছ বহুত কমকৈ পাওঁ, কি ক'ম আৰু খাবই নহয়, নুকুলাই আমাৰ গাঁওখনৰ কাৰণে নুকুলাই। সকলোকে মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ, আপোনালোকে ফেমিলি লগত এনজয় কৰক চবে, আৰু বেছিকৈ মদ ভাং খাই যেনে আপোনালোকে পৰি নাথাকে, আৰু পূৰা অলপ কমাই খাব, গাড়ী চাড়ী অলপ ভালকৈ চলাব,
কিয়নো এইটো নতুন দিন ভাল দিন আপোনালোক চবৰ কাৰণে আপোনালোকে অলপ ভালকৈ এনজয় কৰিব বিহুটো ফেমিলিৰ লগত এনজয় কৰিব যাতে আপোনালোকে মদ চদ খাই গাড়ী চাড়ী চলাই যাতে আপোনালোকৰ যাতে বেয়া ঘটন নঘটে আৰু চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকক দেখাইছোঁ মাছ ডাঙৰ ডাঙৰ ধৰা আৰু ময়ে ধৰিম বৰ্তমান পানী শুকা নাই অলপ শুকাইছে আৰু বহুত পানী শুকাব আছে আৰু আপোনালোকক দেখাইছোঁ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই থাকিব পূৰা আৰু 15 minutes later. আৰু মই ধৰিলোঁ এইটো আপোনালোকে চাই থাকক আৰু মাছ আছে আপোনালোকে চাই থাকক আৰু ফাইনেলি মাছ এটা পাইছোঁ ইয়াতে এইটো চাহ ধৰিলোঁ কিবা আছে মাছ কিবা আছে পাইছে পাই গ'ল পাই গ'লো এই ধৰ এটা পাইলোঁ মাছ ধৰি আছোঁ বহুত আৰু ধৰিছোঁ দেই খালি চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব দেই স্কুল টকাৰ এইটো আমাৰ দাদা মাছ পাইছে A few moments later. মাছটো নেদেখিলে বহুত বহুত পাৰা বৰা হে হে হেল্ল' গাইছ অলপ ৰেষ্ট লওঁ দেই আৰু দেখাইছোঁ আপোনালোকক মাছ ধৰিম আৰু অলপ খাবৰ কাৰণে ৰেষ্ট লৈছোঁ 2,000 years later. আহিছে 20 কেজিমান হ'ব আৰু ইমানখিনি ওলালে হৈ যাব ন ইয়াত মাছ জমা কৰা হৈছে আৰু ইমানখিনি ওলাই হ'ব লাগিছিল আৰু